আজি এই ভিডিঅ'টোত আলোচনা কৰিম মোবাইল নাম্বাৰৰ কিয় 789 আদি অংকৰে আৰম্ভ হয় আৰু এতিয়াতো আৰু এটা মোবাইল নাম্বাৰ সিৰিজ আহিছে যেটো 6 ৰে আৰম্ভ হয় কিন্তু মোবাইল নাম্বাৰ 0 ৰে কিয় আৰম্ভ নহয় 1 ৰে কিয় আৰম্ভ নহয় 2 3 4 ৰে কিয় আৰম্ভ নহয় প্ৰশ্নটো সৰু আৰু ইয়াৰ উত্তৰ সৰু কিন্তু আপুনি এইটো জনা উচিত নহয় নে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমতে আলোচনা কৰোঁ 0 ৰে কিয় আৰম্ভ নহয় আপোনালোকে জানে এসটিডি কোড 0 ৰে আৰম্ভ হয় আৰু এইটো ট্ৰাই কৰা এটা ৰুল এসটিডি কোড যদি 0 ৰে আৰম্ভ হয় তেনেহলে মোবাইল নাম্বাৰ কেনেকৈ 0 ৰে আৰম্ভ হ'ব গতিকে এইটোই মেইন কাৰণ মোবাইল নাম্বাৰ 0 ৰে আৰম্ভ নোহোৱাৰ এতিয়া হ 1 লৈ 1 ৰে কিয় আৰম্ভ নহয় 1 ৰে স্পেশাল নাম্বাৰ আৰম্ভ হয় যেনে এম্বুলেন্স 102 পুলিচ 100 ফায়াৰ ব্ৰিগেড 101 নহয়নে মানে যিমানবোৰ ইমাৰ্জেন্সি নাম্বাৰ আছে সকলো 1 ৰে আৰম্ভ হয় এতিয়া আলোচনা কৰিম 2 3 4 5 6 ৰ এই কেইটা নাম্বাৰ এই কাৰণে ব্যৱহাৰ নহয় কাৰণ এই কেইটা লেণ্ডলাইনত ব্যৱহাৰ হয় আজিকালি মোবাইলত 6 আহিছে আৰু 6 কিয় আহিছে এইটোলৈ অলপ পিছত আহিছো এইটোই মেইন কাৰণ 2 3 4 5 ৰে কিয় মোবাইল নাম্বাৰ আৰম্ভ নহয় এতিয়া হ 789 লৈ আপুনি দেখিব বেছিভাগ নাম্বাৰ 789 ৰে আৰম্ভ হয় ট্ৰায়ে তো এইটো চিন্তা কৰি আছে মোবাইল নাম্বাৰ 11 ডিজিটেৰে আৰম্ভ কৰাৰ তাৰ মানে আৰু এটা ডিজিট বঢ়াৰ চিন্তা কৰি আছে তো এই কাৰণেই মোবাইল নাম্বাৰ ইমান বেছি ৰেজিষ্ট্ৰেচন হৈছে আমাৰ ইণ্ডিয়াত কিবা এটা নাম্বাৰ ট্ৰু কলাৰত মিলাই দিলে কাৰোবাৰ নহয় কাৰোবাৰ নামত ওলাবই অলপ নাম্বাৰ ইফাল হিফাল কৰিলেই ইমান বেছি মোবাইল আছে আমাৰ ইণ্ডিয়াত যে 6 নাম্বাৰটো লেন নাম্বাৰত আছেই মোবাইল নাম্বাৰতো লব লগা হৈছে কাৰণ ৰেজিষ্ট্ৰেচন বহুত বেছি বহুত কিন্তু নাম্বাৰ লাগেই আৰু সেই কাৰণেই 11 ডিজিটৰ মোবাইল নাম্বাৰৰ আহিব পাৰে এতিয়ালৈকে অহা নাই কিন্তু আহিব পাৰে লগতে আৰু এটা ইন্টাৰেষ্টিং তথ্য দিছো আপোনাক এসটিডি কোড যে আছে এইটো সিটি হিচাপে হয় বা ষ্টেট হিচাপে হয় আৰু ফোন নাম্বাৰৰ যেটো ডিজিট থাকে সেইটো ঠাই হিচাপে হয় যি টায়াৰ 1 সিটি বা প্ৰথম শ্ৰেণীৰ ডাঙৰ মহানগৰী যেনে ধৰক দিল্লী এনে ধৰণৰ সিটি এসটিডি কোড দুটা ডিজিটৰ হয় আৰু এনেকুৱা যি টায়াৰ 2 সিটি হয় যেনেকৈ ধৰক আমাৰ গুৱাহাটী ইয়াত তিনিটা ডিজিটৰ হয় আৰু আনবৰ সিটি যিবোৰ নৰ্মাল সিটি হয় সেই সকলৰ ক্ৰমানুসাৰে 2-3টা ডিজিট বাঢ়িব ট্ৰায়ে এইটো নিয়ম কৰিছে মোবাইল নাম্বাৰৰ প্ৰথম 4টা ডিজিটৰ সেই ঠাইক জানিব পাৰি যি ঠাইৰ এইটো মোবাইল নাম্বাৰ যেনে অসমৰ 7002 বিহাৰ 7004 উৰিষ্যাৰ 7008 ৱেষ্ট বেংগলৰ 9002 এইটো এয়াৰটেল হয় ইত্যাদি ইত্যাদি সো এইটোই আছিল মোবাইল নাম্বাৰৰ বিষয়ে এটি সৰু ইনফৰমেশন যদি ভিডিওটো আপোনাক ভাল লাগিছে লাইক কৰিব আৰু আপোনাৰ প্ৰিয়জনৰ লগত শেয়াৰ কৰিব যদি চেনেলটো প্ৰথম পাইছে তেনেহলে সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো বজাই দিব আজিলৈ ইমানেই আকৌ এটা নতুন